হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল। শৈৱ মহাসংঘৰ অফিচিয়েল ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰকৃততে যে শিৱ শব্দৰ অৰ্থ কি এই বিষয়ে এটি ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। বিভিন্ন শাস্ত্ৰত, বিভিন্ন পুৰাণসমূহত, বিভিন্ন তন্ত্ৰত শিৱ শব্দৰ অৰ্থৰ ওপৰত বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াই আহিছে। হয়তো সকলো শাস্ত্ৰ বা সকলো গ্ৰন্থসমূহ অধ্যয়ন কৰাত আমি সম্ভৱপৰ হৈ উঠা নাই বা সকলো শাস্ত্ৰ আমি ইতিমধ্যে পঢ়িব পৰা হোৱা নাই। গতিকে বৰ্তমান সময়লৈকে যিখিনি গ্ৰন্থ বা যিখিনি শাস্ত্ৰ অধ্যয়ন কৰি আমাৰ এই শিৱ শব্দৰ অৰ্থটো প্ৰাপ্ত হৈছে, সেইখিনিৰ ওপৰতহে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। এটা অনুৰোধ আছে যে এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো সদাশয় ব্যক্তিয়ে আমি আগবঢ়োৱা ব্যাখ্যাৰ উপৰিও বা আমি আগবঢ়োৱা ব্যাখ্যাত যিখিনি কথা কোৱা হৈছে সেইখিনিৰ বাহিৰেও যদি নতুন সমল কিবা তেনেকুৱা ধৰণে উপলব্ধ হ'ব পৰাকৈ বা আমাক তেনেকুৱা সমলৰে আৰু জ্ঞান দিব পৰাকৈ যদি আপোনালোকৰ লগত কিছু সমল থাকে, তেতিয়াহ'লে আমাক আমাৰ কমেণ্টৰ যোগেদি বা আমাৰ চেনেলৰ যোগেদি আপোনালোকে প্ৰকাশ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শিৱ তাণ্ডৱ স্তোত্ৰৰ প্ৰথম শ্লোকটো এনেধৰণৰ: জটাতবি গলজ্জল প্ৰবাহ পাবিতস্থলী গলে বলম ব্যলম বিতাং ভুজংগ তুঙ্গ মালিকাং দমদ 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 দমৰ নিনাদবদ দমৰ বয় চকাৰ চন্দ তাণ্ডৱ তনোতু নঃ শিৱ শিৱম। তাতো মহাদেৱৰ গুণানুকীৰ্তন কৰাৰ উপৰিও এটা কথা বিশেষভাৱে কোৱা হৈছে যে শেষলৈ যাতে মই সেই শিৱক, সেই তাণ্ডৱ নৃত্য কৰা সেই শিৱক মই প্ৰাৰ্থনা কৰিছোঁ, যি আমাক সকলোকে প্ৰসন্নতা দিয়ক। অন্যহাতে মহামৃত্যুঞ্জয় মন্ত্ৰটো কৈছে যে ওম ত্ৰম্বকম যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাত মৃত্যুৰ মোক্ষীয়মামৃতাত। অৰ্থাৎ তাতো কৈছে যে সুগন্ধি আৰু পুষ্টি বৰ্ধনকাৰী, অৰ্থাৎ ভাল গন্ধযুক্ত, সুগন্ধযুক্ত, এইটো বহল অৰ্থত, বৃহৎ অৰ্থত কৈছে, আৰু পুষ্টি বৰ্ধন কৰা অৰ্থত মহাদেৱক প্ৰাৰ্থনা কৰা হৈছে। আকৌ অন্য এটা শ্লোকত পোৱা যায় যে দক্ষ প্ৰজাপতি মহামখভঞ্জকায় জ্ঞান প্ৰদায় চৰাচৰৰঞ্জকায় কাত্যায়নী বদন চন্দ্ৰ চকোৰকায় ৰুদ্ৰায় ৰুদ্ৰ সৰিতায় নমো নমস্তে। তাতো কৈছে যে জ্ঞান প্ৰদায় চৰাচৰৰঞ্জকায়, যে চৰাচৰ জগতখনক যি আনন্দিত কৰি ৰাখিছে, যি আহ্লাদিত কৰি ৰাখিছে, যি জ্ঞানৰ জৰিয়তে জ্ঞান প্ৰদান কৰিছে, সেইজন ৰুদ্ৰক মই নমস্কাৰ কৰিছোঁ। অৰ্থাৎ বিভিন্ন সময়ত তেখেতৰ ওপৰত অন্যান্য বহু শ্লোকতো এই ধৰণে তেখেতৰ জৰিয়তে শান্তিৰ কামনা কৰা হৈছে, তেখেতৰ জৰিয়তে মংগল কামনা কৰা হৈছে। এনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন শ্লোক পোৱা যায়। বিশেষকৈ সৃষ্টিৰ আশ্ৰয়স্বৰূপে যি ভগৱত সত্তাই সৰ্বভূততে অৱস্থান কৰিছে আৰু তেওঁৱেই চৈতন্যস্বৰূপ শিৱ, সেয়েহে কোৱা হয় যত জীৱ তত শিৱ। এই মহাদেৱ শিৱক শম্ভুনাথ, সদাশিৱ, ৰুদ্ৰদেৱ, প্ৰমথনাথ, চন্দ্ৰশেখৰ, পিনাকী, বিশ্বনাথ, ভোলানাথ, শংকৰ, শম্ভু, ত্ৰম্বকেশ্বৰ আদি অনেক নামেৰে জনা যায়। তেওঁ অনেক নামৰ জৰিয়তে তেখেতৰ গুণানুকীৰ্তন কৰা হয়। শিৱ পুৰাণে কৈছে যে শিৱপুৰাণে শিৱ শব্দৰ অৰ্থটো এনেধৰণে আমাক ব্যাখ্যা দিছে যে তালব্যা অৰ্থ হ'ল নিত্য সুখ আৰু আনন্দ। তাৰপিছতে কাৰ অৰ্থাৎ ইয়ে কৈছে পুৰুষ অৰ্থত বুজাইছে, আৰু উৱাব্যয় শক্তি বা অমৃত অৰ্থত বুজাইছে। অৰ্থাৎ যিজনে নিত্য সুখ আনন্দ আমাক দিয়ে আৰু লগত যাৰ শক্তি জড়িত হৈ আছে, শক্তি অৰ্থাৎ অমৃতাৰ্থত শক্তি যিজনৰ লগত জড়িত হৈ আছে, তেওঁৱেই শিৱ। অন্যহাতে আকৌ ব্ৰহ্মবৈৱৰ্ত পুৰাণত
উল্লেখ কৰিছে যে তালব্য শ আৰু হ্ৰস্বই সি পাপ নাশ কৰা আৰু ৱাব্য মুক্তি বা কল্যাণদায়ী। গতিকে যিজনে পাপ নাশ কৰি মুক্তি বা আমাক কল্যাণ দিয়ে তেওঁৱেই শিৱ। আকৌ অন্যহাতে ব্ৰহ্মবৈৱৰ্ত পুৰাণত আকৌ কৈছে তালব্য শ হ্ৰস্বইকাৰ সি অৰ্থাৎ মংগল আৰু ৱাব্য দাতা, অৰ্থাৎ যিজনে আমাক মংগল দান কৰিছে তেওঁৱেই শিৱ। প্ৰকৃতাৰ্থত বিভিন্নজনে সাধাৰণভাৱে এইটো কোৱা দেখা যায় যে যিজনে মংগল প্ৰদান কৰে, যিজনে সদায় সুন্দৰতাৰ পূজাৰী, সেইজনেই শিৱ। আকৌ পোৱা যায় যে সুখং চেতে অনেনা ইতি শিৱম, অৰ্থাৎ সুখৰ নিদ্ৰাত যিজন শোৱে তেওঁৱেই শিৱ। অৰ্থাৎ যিজনৰ জৰিয়তে আমি সুখৰ নিদ্ৰাত শুব পাৰোঁ, অৰ্থাৎ এজন মানুহে যদি ধৰক যে যদি তেখেতৰ মংগল বা কল্যাণ হয়, তেওঁ যদি সুখত থাকিব পাৰে তেতিয়াহে তেওঁ ভালকৈ শুব পাৰিব। অৰ্থাৎ সুখং চেতে অনেনা ইতি শিৱম বুলিও কোৱা হৈছে। আকৌ কোনোৱে কয় যে এই যিটো শোৱা এইটো প্ৰলয়ৰ পিছত শোৱা, মানে মানুহে কয় যে প্ৰলয়ৰ পিছতে সকলোখিনি শিৱতে বিলীন হৈ যায়। মানে সেই শোৱা, সেই প্ৰলয়ৰ পিছত শোৱা, অৰ্থাৎ যিকোনো এটা বস্তু ধ্বংসৰ পিছত শোৱা য'ত বিলীন হৈ যায় সেই শিৱ বুলিও কোৱা হয়। আকৌ কৈছে যে নিত্য কল্যাণ যাৰ লগত আছে, যিজনে মংগল সাধন কৰে তেওঁৱেই শিৱ। এনেকৈ কৈছে যে শিৱম অস্যাস্তি নিত্যমিতি শিৱ, যিজনে যাৰ কাৰণে নিত্য কল্যাণ হয়, যাৰ লগত নিত্য কল্যাণ আছে, নিত্য মংগল যাৰ লগত আছে তেওঁৱেই শিৱ। আকৌ পোৱা যায় যে শিৱং কল্যাণং কৰোতি ইতি শিৱ, যি বেলেগৰ কল্যাণ কৰে তেওঁৱেই শিৱ। অৰ্থাৎ কল্যাণ বা নিত্য কল্যাণ বা মংগল এই সকলোখিনি বস্তুৰ লগত যিজন দেৱতা জড়িত হৈ আছে তেওঁৱেই শিৱ বুলি কোৱা হয়। আকৌ অমৰ কোষত এনেধৰণে উল্লেখ পোৱা যায় যে সত্য শুভমিতি শিৱম, যে যিজনে অশুভৰ নাশ কৰে, অৰ্থাৎ মনুষ্যৰ কল্যাণ অৰ্থত যিজনে অশুভৰ নাশ কৰে, সকলো ধৰণৰ অশুভ শক্তি, সকলো ধৰণৰ দুখ দাৰিদ্ৰতা, সকলো ধৰণৰ ভয় কষ্ট ৰোগ যিজনে দূৰ কৰে তেওঁৱেই শিৱ। সেইকাৰণে কোৱা হয় যে দুঃখহাৰা কষ্টহাৰা ৰোগহাৰা পাপহাৰা পীড়াহাৰা দাৰিদ্ৰহাৰা হৰ 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 মহাদেৱ বুলি কোৱা হয়। আকৌ দাৰিদ্ৰ দুঃখ দহনায় নমঃ শিৱায়, দাৰিদ্ৰ দুঃখ দহন এটা স্তোত্ৰম আছে যিটোত কোৱা হয় যে দাৰিদ্ৰ দুঃখ দহনায় নমঃ শিৱায়, যে দাৰিদ্ৰ দুখ এইবিলাক দূৰ কৰিবৰ কাৰণে শিৱক নমস্কাৰ জনাইছোঁ। গতিকে বিভিন্ন সময়ত বিভিন্ন গ্ৰন্থত এই ধৰণে বিভিন্ন উল্লেখ পোৱা যায়। আকৌ কিছুমান বিশেষকৈ তন্ত্ৰশাস্ত্ৰত এনেধৰণে পোৱা যায় যে শ ইব তেওঁৱেই শিৱ, যিজন শৰ নিচিনা, অৰ্থাৎ যিজন মৃতদেহৰ নিচিনা। তাৰমানে শিৱ শক্তিৰ যিটো সমন্বয়, শক্তিৰ অবিহনে শিৱ অসাৰ, গতিকে শক্তি বা দেৱীৰ শক্তিৰ অবিহনে শিৱ অসাৰ বা শিৱ শৱ বুলি কোৱা হয় তন্ত্ৰশাস্ত্ৰত। গতিকে সেইটো উল্লেখ আছে যে শ ইব, যিজন এটা শৰ নিচিনা, যাৰ শক্তিৰ অবিহনে যিজন শৰ নিচিনা সেইজনো শিৱ বুলি কোৱা হয়। গতিকে বিভিন্ন ভাষ্য পোৱা যায় দেৱাদিদেৱ মহাদেৱৰ ওপৰত, যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ বুলি কোৱা হয়। গতিকে এই মুক্তি বা কল্যাণদাতা, এই পাপ নাশ কৰোতা, এই সকলো ধৰণৰ দুখ দাৰিদ্ৰৰ পৰা আমাক মুক্তিদাতা দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত সেৱা জনালোঁ, সকলোৰে উন্নতি কামনা কৰিলোঁ। পুনৰবাৰ কৈছোঁ যে যদি আপোনালোকৰ লগত এই বিষয়ত, এই শব্দৰ অৰ্থৰ বিষয়ত বিস্তৃত কিবা ব্যাখ্যা বা বিস্তৃত জ্ঞান উপলব্ধ আছে তেতিয়াহ'লে আমাক জনাবলৈ নাপাহৰিব।
আমাৰ এই সৰু সৰু ভাল প্ৰচেষ্টাবিলাকক উৎসাহ যোগাবৰ কাৰণে অনুৰোধ জনালোঁ। এনেকুৱা আৰু নিত্য নতুন বহুখিনি তথ্য সমৃদ্ধ ভিডিঅ' আমি অনাগত দিনত আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ। হৰ হৰ মহাদেৱ। জয় শ্ৰী মহাকাল।